আৰু এফালে এপ্ৰিল মাহ সোমাব হ'ল না, এপ্ৰিল ফুলো ফুলি গ'ল। আৰু যোৱা এপ্ৰিলতে দেখা তোক বহুত দিনৰ মূৰত দেখিছোঁ ভাই, ফুল 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 বিয়পি পৰিলে জানা মোৰে দেহতে তোমাৰে ৰূপে কুলিত দেখোতে বিয়পি পৰিলে জানা মোৰে দেহতে। হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ছয়মতি ব্লগছ। আৰু মানে আজি ভিডিঅ'টো একদম নৰ্মেল ভিডিঅ' হ'ব আৰু বিশেষ এটা দীঘলীয়াও নহয় ভিডিঅ'টো। আৰু আমাৰ ইয়ালৈ মামা আহিছিল, মামা মানে আমাৰ সকলোৱে মামা, হিমু মামা। আৰু তালৈ মই গৈছিলোঁ আৰু তাত ব্লগ নহয় এনেই ভিডিঅ' এটা কৰি আনিছিলোঁ। আৰু এই ভিডিঅ'টোৰ লগতে দেখা পাব আপোনালোকে, গতিকে স্কিপ নকৰিব ভিডিঅ'টো। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে এপ্ৰিল মাহ সোমাব হ'ল না, এপ্ৰিল ফুলো ফুলি গ'ল। আৰু যোৱা এপ্ৰিলতে দেখা তোক বহুত দিনৰ মূৰত দেখিছোঁ ভাই, ফুল 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 আৰু ইয়ালৈ মানে মই প্ৰায় আহিয়ে থাকোঁ। আৰু সৰুকৈ চাহ বাগান এখনো আছে আমাৰ। বৰ্তমান চাহৰ ছিজনো নাই আৰু মই অহাও নাছিলোঁ, আজি আহিছোঁ আকৌ। আৰু ইয়াত মানে বেলেগ বস্তু একো নাই, কিন্তু বহুত বান্দৰ আছে। এটাক যদি জোকাই লওঁ গোটেই বংশ পৰিয়াল উঠি আহিব। আৰু সেইবাবে এই অস্ত্ৰভাগ লৈ আহিছোঁ। পাত ওলাইছে আৰু কেইদিনমানত ছিঙিব পৰা হ'বই। আৰু মানে এইবাৰ একদম হেলিকপ্টাৰ দি আহিছে আমাৰ মামা, একদম ভিডিঅ'টো চাওকচোন। জীৱন যাদিলৈ পাৰে হবা কেনেকৈ যৌৱনৰে বা গাতে নলাগোৱাকৈ কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে জীৱন যাদিলৈ জীৱন যাদিলৈ পাৰে হবা কেনেকৈ যৌৱনৰে বা গাতে নলাগোৱাকৈ কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে জীৱন যাদিলৈ। কাইলৈ 1 এপ্ৰিল আৰু 14 এপ্ৰিললৈ অপেক্ষা। বিশ্ব ৰেকৰ্ডৰ বাবে সাজু অসমৰ বিহু, আৰু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ব বিহু নৃত্য। আৰু 11,000 শিল্পীয়ে একেলগে নাচিব বিহু। মুঠতে এবাৰ অসম কঁপি যাব ঢোলৰ মাতত।